হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই ঘৰতে কেনেকৈ হেণ্ড ৱাছ বনালোঁ তাৰে ৰেচিপিটো আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া মই বজাৰৰ পৰা এনেকুৱা চিম্পুল চাবোনৰ বেছটো কিনি আনিছিলোঁ। আপোনালোকে সৰু সৰু যিখিনি ঘৰত ৰৈ যায়, আমাৰ পুৰণা চাবোনবিলাক টুকুৰা টুকুৰকৈ ৰখি যায়, সেইখিনিও ইউজ কৰিব পাৰিব, নাইবা বজাৰৰ পৰা সৰু সৰু চাবোন কিনি আনিও হেণ্ড ৱাছ ঘৰতে তৈয়াৰ কৰিব পাৰিব। তাৰ বাবে মই এই চাবোনৰ বেছটো সৰু সৰু টুকুৰা কৰি কাটি ল'লোঁ। আপোনালোকে যদি সৰু সৰু সেই ৰৈ যোৱা চাবোনবোৰ থাকে সেইবিলাক টুকুৰা কৰি কাটি ল'ব, নাইবা বজাৰৰ পৰা ডেটল চাবোন বা আন কিবা চাবোন আনি তেনেকৈও সৰু সৰু টুকুৰা কৰি কাটি ল'ব পাৰিব। এতিয়া মই আটাইখিনি চাবোনে সৰু সৰু টুকুৰা কৰি ল'ম। যিহেতু টুকুৰা কৰি ল'লে মোৰ সুবিধা হ'ব, সেয়েহে সৰু সৰু টুকুৰা কৰি লৈছোঁ। এতিয়া মই কাটি লোৱা চাবোনৰ টুকুৰাখিনি মিক্সিৰ বাতিত অলপ পানী দি পেষ্ট বনাই ল'ম। পানী বেছি নিদিওঁ, অলপহে দিম পানী আন্দাজমতে। আৰু এয়া এনেকুৱা ধৰণৰ পেষ্ট তৈয়াৰ কৰি ল'লোঁ। আৰু এটা বহল পাত্ৰত এতিয়া এই পেষ্টখিনি বাকি দিলোঁ। ইয়াতে মই এতিয়া উতলা গৰম পানী দি এই চাবোনৰ পেষ্টখিনি ভালদৰে গুলি দিম। ভালদৰে গুলি গুলি মই এতিয়া এইখিনি গেছত অলপ দেৰিৰ বাবে উতলাই দিলোঁ আৰু উতলাই নমাই থলোঁ, যাতে আমাৰ ৰখি যোৱা সৰু সৰু গুটি গুটি হৈ কিছুমান পেষ্টত যেতিয়া থাকি যায় সেইখিনি উতলাই দিলে গলি যায়। সেয়েহে মই উতলাই দিলোঁ আৰু তাতে এচামুচ দিছোঁ ভেচলিন। আপোনালোকে ভেচলিন নাথাকিলে ইয়াত গ্লিচাৰিনো ইউজ কৰিব পাৰিব। মই ভেচলিন দিছোঁ আৰু নাৰিকল তেলো ইউজ কৰোঁ বুলিলে পাৰি। ভেচলিনৰ পৰিমাণটো বেছি হ'লেও একো নাই, মই খালি কমকৈয়ে দিছোঁ। আৰু ভেচলিনখিনি দি ভালদৰে এইখিনি ঘুটি দিলোঁ, যাতে ভেচলিনখিনি সকলোৰে লগতে মিহলি হৈ যায়। আৰু ইয়াতে দিলোঁ অলপ ডেটল। যদি ডেটল চাবোন ব্যৱহাৰ কৰা হয় তেতিয়া ডেটল নিদিলেও হ'ব। মোৰ যিহেতু এইটো চিম্পুল চাবোন, সেয়েহে মই ইয়াত ডেটল অলপ ইউজ কৰিছোঁ। আৰু যিহেতু হাত ধুওঁতে ডেটল অকণমান দিলে ভাল হয়, সেয়েহে ইয়াত ডেটল অলপ মিলাই দিলোঁ। আৰু ঠাণ্ডা হোৱাৰ পিছত আমাৰ এই পেষ্টখিনি এনেকুৱা হৈ গ'ল। আৰু এইখিনি মই ঠাণ্ডা হোৱাৰ পিছত আকৌ মিক্সিৰ বাতিত পেষ্ট বনাই দিম। আৰু এয়া আমাৰ হেণ্ড ৱাছ তৈয়াৰ হৈ গ'ল। কেনেকৈ আমি ইমান সহজে হেণ্ড ৱাছ তৈয়াৰ কৰি ল'ব পাৰোঁ দেখিলানে বাৰু? বজাৰৰ পৰা আমি যিমান দাম দি কিনি আনো, কিন্তু ঘৰত একেবাৰে সহজতে কম খৰচতে আমি এইদৰে তৈয়াৰ কৰি ল'ব পাৰোঁ। তেতিয়াহ'লে যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি মোৰ চেনেললৈ আজি নতুনকৈ কোনোবা আহিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব। তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই যাব। ভিডিঅ'টো শেষলৈকে চোৱা সকলোলৈকে মোৰ বহুত বহুত ধন্যবাদ থাকিল।